নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা সৰু ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই মোৰ ইউটিউব চেনেল ৰং বিৰঙৰ সমূহ সদস্যকে আন্তৰিক অভিনন্দন জনালোঁ। এইখিনিতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভাল পায় কমচে কম লাইক এটা হ'লেও দিব। আৰু যদি কোনোবা মোৰ এই চেনেলৰ ভিডিঅ' আজি ফাৰ্ষ্ট চাইছে তেনেহ'লে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টোৰ মেইন টপিকলৈ। আজি আপোনালোকক মই ক'ম যে মই কিয় ইউটিউব জগতত আহিলোঁ আৰু লগতে মোৰ জীৱনত ঘটা কিছু কথা। ক'বলৈ গ'লে আজিৰ পৰা 5 বছৰ আগতে মোৰ মা ঢুকাইছিল আৰু তেতিয়া মোৰ একো বিষয়তে প্ৰায় একো নলেজেই নাছিল। কিতাপৰ বস্তুখিনি পঢ়ি পৰীক্ষাত লিখাত বাহিৰে মোৰ প্ৰায় একো বস্তুতে একোৱে নলেজ নাই বুলিয়ে ক'ব পাৰে। আৰু বিশেষকৈ মা যিহেতু নাই, পাকঘৰৰ সমস্ত দায়িত্ব মোৰ তাতে পৰিছিল। আৰু তেতিয়া হৈছিল কি মই আঞ্জা বনাব নাজানো আৰু কেতিয়াবা আঞ্জা বনালে নিমখ নহয়, কেতিয়াবা কেঁচা থাকে, আকৌ কেতিয়াবা পুৰি যায়। এনেকৈয়ে মই বনাইছিলোঁ আৰু তেতিয়া ঘৰৰ বাকীবোৰে আধাতে খোৱা শেষ কৰি উঠি যায় আৰু তাৰপিছত মই মনে মনে খুব কান্দিছিলোঁ আৰু তেতিয়াই মনতে ভাবিছিলোঁ যে মই চব বিষয়তে শিকিম, পাৰ্গত নহ'লেও এনেকুৱা অৱস্থা যাতে নহয়। আৰু তেতিয়াৰে পৰা মই ইউটিউব চোৱা কৰিলোঁ আৰু প্ৰতিটো বস্তু বনোৱাৰ আগতে মই ইউটিউবটো খুলি লৈ আগতে চাই লওঁ 2-3টামান ভিডিঅ', তাৰপিছতহে মই বনাব শিকোঁ। আৰু এনেকৈ মই শিকিলোঁ ইউটিউবৰ পৰা। আৰু এতিয়া যিহেতু ভাবিলোঁ যিহেতু ইউটিউবৰ পৰাই শিকিলোঁ আৰু যিখিনি শিকিছোঁ সেইবোৰ যদি মই পুনৰ ইউটিউবতে দি দিওঁ, আৰু সেয়ে মই আজি মোৰ ইউটিউব চেনেলটো খুলি আজি মই 10টা ভিডিঅ' পাৰ কৰিলোঁ। আৰু আজি এইখিনি কথা মই এইকাৰণে ক'ব লগা হ'ল, কিছুমানে ইউটিউবত মই ইনকাম কৰিব নামিছোঁ আৰু আন কিছুমানে হাঁহিছে, তো তেওঁলোকৰ কাৰণে মই আজি এইখিনি কথা ক'লোঁ। আৰু এতিয়া আহক আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আনাৰসৰ জুচ কেনেকৈ বনাব পাৰে। আনাৰসখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া চেনি লৈছোঁ, এয়া নিমখ লৈছোঁ, আপোনালোকে ক'লা নিমখো ল'ব পাৰে, আৰু এয়া এগিলাচ পানী লৈছোঁ। এতিয়া গোটেইখিনি মই এটা মিক্সিত পেষ্ট বনাম। এয়া আনাৰসখিনি দি দিলোঁ। এতিয়া চেনিখিনি দি ল'ম। চেনিখিনি দিলোঁ আৰু এতিয়া নিমখ দিলোঁ আৰু এইখিনি এটা মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক বনালোঁ মই। আৰু এতিয়া আপোনালোকক দেখুওৱা পানী গিলাচ দিলোঁ। এইখিনি পুনৰ এবাৰ মিক্সিত পিচি ল'ম আৰু এয়া পিচি ল'লোঁ। চাওক কেনেকুৱা হৈছে। এইখিনি এতিয়া এটা পাত্ৰত উলিয়াই মই চেকি ল'ম আৰু 2 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। এইখিনি গোটেইখিনি চেকি ল'ম। এয়া গোটেইখিনি হ'ল আৰু এতিয়া মই ফ্ৰিজত ৰাখি দিম এটা বটলত ভৰাই। আৰু নেক্সট 2 ঘণ্টামান পিছত মই ইয়াক উলিয়াই আনিম। আৰু এয়া চাওক আমাৰ আনাৰসৰ জুচ ৰেডি। এয়া মই পৰিৱেশনৰ কাৰণে এনেকৈ মই গিলাচত বাকি আছোঁ। এয়া চাওক দেখিবলৈ পাইছে আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল আৰু নাজানো ক'ত কি ভুল হ'ল, যদি কিবা ভুল হৈছে মাফ কৰিব। ধন্যবাদ।